মই বহুত উৎসাহত বক্তৃতা দিম। আজি কিন্তু মই উৎসাহত বক্তৃতা দিয়া নাই, মই বাধ্যত পৰিহে বক্তৃতা দিছোঁ। এটা বাধ্য, এটা নিয়ম যে জিলাৰ সভাপতি ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছিল যে আমাৰ এখন নিৰ্বাচিত প্ৰতিনিধিসকলৰ এখন সভা হ'ব লাগে। আৰু তেখেতৰ আগ্ৰহ অনুসৰি মোক যেতিয়া জনাইছে, তো জিলাৰ সভাপতি ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে আচলতে এই সভাখনত আমি আহ্বান কৰিব দিলোঁ। আৰু বক্তৃতাও সেইটো মানে অন কম্পালচনে বক্তৃতা, কিন্তু মোৰ আন্তৰিক বক্তৃতা মই সদায় আপোনালোকক লগ পালে মই খুব আন্তৰিকতাৰে হাঁহি ধেমালি কৰি মই বক্তৃতা দিওঁ। আজি যেন কোনোবা এটা ক্ষেত্ৰত অলপ হাঁহিবলৈ কঠিন হৈ গ'ল। এইকাৰণে যে আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেত আচলতে পৰাজয় হ'ব নালাগিছিল। তেওঁৰ গাত এক বিন্দু দোষ নাই, তেওঁ অত্যন্ত ভাল ল'ৰা। তেওঁ যদি আজি পৰাজিত হৈছে, আমাৰ দলৰ কাৰ্যকৰ্তাৰ কাৰণে পৰাজিত হৈছে। মই আজি যদি এইটো ঘটনা আজি পশ্চিম নলবাৰীত হ'লহেঁতেন, আজি যদি মধুপুৰত হ'লহেঁতেন, আজি যদি এইটো টিহুমণ্ডলত হ'লহেঁতেন, তে মই কথাত বহুত টান হ'লো হয় মই কথা কওঁতে। কিন্তু বৰক্ষেত্ৰী মণ্ডলৰ ওপৰত মই সিমান টান হ'ব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কাৰ্যকৰ্তাই দলৰ প্ৰতি কিমান দায়িত্ববোধ তেওঁলোকে পালন কৰে সেইটো তেওঁলোকেহে জানিব, মইতো নাজানো। 210টা ভোট পালে আমি জিলা পৰিষদটো জিকি যাওঁ, 210টা ভোট। গতিকে মই জীৱনত মোৰ নিৰ্বাচনতো আনকি মই ইমানখিনি কষ্ট কৰা নাই। এইবাৰ পঞ্চায়তৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ, যিমানখিনি মই টাইম দিছোঁ, আৰু আমাৰ ধৰ্মপুৰ মই ৰাতিপুৱা গধূলি 8টা বজাৰ পৰা পিছদিনা 1:30টা বজালৈকে এটা ঠাইত বহি মই অকল এই আমাৰ এই যে জিলা পৰিষদৰ ভোট কাউণ্টিং মই চাই আছোঁ, আৰু মই প্ৰত্যেকৰ লগত কথাও পাতি আছোঁ। তাৰে ভিতৰত আমাৰ 2-এজনক মই যেতিয়া ফোন কৰিলোঁ, আপুনি ক'ত? মই অলপ ভৰিখন বিষাইছোঁ, তো শুব আহিছোঁ। মই ক'ত ৰখিম সেই মাহা কিন্তু লাইন ধৰক ঠিক আছে, এইবিলাক ঠিক লাইন ধৰিব, ঠিক লাইন ধৰিব, ক'ত ৰখিব, ক'ত ৰম, ডাঙৰ লিডাৰ সেইবিলাক। এইবিলাক মই সভাপতি ডাঙৰীয়াক অনুৰোধ কৰোঁ যে এইবিলাকক আৰু নেতৃত্ব দিব নালাগে, জিলা পৰ্যায়তে হওক। কাৰণ যিবিলাক মানুহৰ কোনো কাম নাই, অদক্ষ, অযোগ্য, সেইবিলাকক নেতৃত্ব দি কি লাভ আছে? এইবিলাক লাগে সেই পোষ্টটো ভেকেণ্টে থাকক, নালাগে আমাক তেনেকুৱা ধৰণৰ কাৰ্যকৰ্তা। কোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত বিগত পঞ্চায়ত নিৰ্বাচনত টিহু সমষ্টিৰ পৰা যিসকল ব্যক্তিয়ে জিলা পৰিষদেই হওক, আঞ্চলিক পঞ্চায়তৰ সদস্য পদতেই হওক মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, আৰু যিসকল ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিলে, তেখেতসকলক শুভেচ্ছা জনোৱাৰ বাবে ইয়াত আজি এখন সভা আহ্বান কৰা হৈছিল। আৰু এই সভাত এই সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছিল। আৰু তেখেতে প্ৰতিগৰাকী ব্যক্তিকে অকল জয়ী প্ৰাৰ্থীকে নহয়, আমি এই নিৰ্বাচনত পৰাজয় হোৱা প্ৰাৰ্থীসকলকো শুভেচ্ছা জনাইছে যে আহি থকা দিনত যাতে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সকলো কাৰ্যকৰ্তাৰ লগত লগ হৈ সন্মানীয় ছাৰৰ যি গতিশীল নেতৃত্ব উন্নয়নৰ, এই উন্নয়নত যাতে সমভাগী হৈ যাতে এই অঞ্চলৰ উন্নয়ন সাধন কৰে, তাৰ বাবে প্ৰতিগৰাকী জনপ্ৰতিনিধিলৈকে আহ্বান জনাই শুভেচ্ছা প্ৰেৰণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে ৰাইজলৈ কি বাৰ্তা দিব? ৰাইজলৈ বাৰ্তা এইটো, ৰাইজেতো ইতিমধ্যে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান জনসাধাৰণৰ উন্নয়নমূলক কামৰ যি নিদৰ্শন, যে দল বল নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিটো ব্যক্তিৰ উন্নয়নৰ চিন্তা কৰে, সমাজৰ শেষৰ শাৰীৰ ব্যক্তিৰ কথা চিন্তা কৰে, সেই কথাটো আজি ৰাইজে
উপলব্ধি কৰিবলৈ মানে ভালদৰে উপলব্ধি কৰিছে, আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলে জনসাধাৰণৰ সামগ্ৰিক দিশত সকলোৰে সমভাৱে উন্নয়ন সাধন হ'ব। আৰু তাৰে আজি ফলশ্ৰুতিত আপোনালোকে জানে যে বৰক্ষেত্ৰী চৰ বুলি ক'লে যে বৰক্ষেত্ৰী চৰত পদুমৰ ছবিত ভোট দিয়া কথাটো এটা অলিক কল্পনা আছিল, কিন্তু আজি তাত এটা বিশাল ভোটৰ ব্যৱধানত বৰক্ষেত্ৰী চৰ আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই নিৰ্বাচনত আমাৰ যি সংখ্যালঘু সম্প্ৰদায়ৰ মুছলিম ভাই ভনীসকলে আমাক বুজাই দিছে যে তেখেতসকলে বিজেপি দলৰ নীতি আদৰ্শ বুজি পাইছে। আগতে তেখেতসকলক অন্ধকাৰত থোৱা হৈছিল। এই বিভিন্ন যোৱা মানে আজি কিছু বছৰৰ পৰা আমাৰ চৰকাৰৰ যি ধৰণৰ কাম, এই কামসমূহে তেখেতসকলে আশ্বস্ত কৰাইছে যে ভাৰতীয় জনতা পাৰ্টী দলটো সংখ্যালঘু বিৰোধী নহয়, সংখ্যালঘুৰ লগত থকা এটা দল। আৰু সেইকাৰণে একেলগে প্ৰতিগৰাকী ব্যক্তি একদম হিল্লোল ভাঙি আহি পেলাই ভাৰতীয় জনতা পাৰ্টীক এইবাৰ ভোটদান কৰি মানে সুন্দৰভাৱে জয় কৰাইছে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে পঞ্চায়ত নিৰ্বাচনটো বিধানসভাৰ যি কিবা ছেমি ফাইনেল ৰিহাৰ্চেল এনেকুৱা কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো আমি এই ধৰণে একবাৰে বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে মজবুত কৰি ৰাখিছোঁ যে নিৰ্বাচন যেতিয়াই নাহক আমি হাতত এসপ্তাহ 10 দিন পালে আমি এটা নিৰ্বাচনত সুন্দৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। আৰু এই ধৰণে আমাৰ একেবাৰে গ্ৰাছৰুট লেভেললৈকে যিটো এই পৃষ্ঠাপ্ৰমুখ বুলি কওঁ তালৈকে আমাৰ সংগঠনৰ শিপা আমি তেনেকৈ আমি আগবঢ়াই ৰাখিছোঁ।